প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰুহি আহমেদ আপোনালোকৰ আগত ছবিৰে উপস্থিত হৈছেহি আৰু লগত লৈ অহা নাই ভিন্ন কবিৰ ভিন্ন কবিতা, ভিন্ন কবিৰ ভিন্ন স্বাদৰ কবিতা। কিন্তু আজি ৰুহি আহমেদ আপোনালোকৰ আগত অন্য এক বিশেষ কাৰণলৈ উপস্থিত হৈছেহি আৰু আজিৰ কাৰণসমূহ মই আপোনালোকক কিছু সময় পিছতেই জনাম। নমস্কাৰ সকলোলৈ। আৰু মোৰ এই প্ৰথম প্ৰচেষ্টাত বিভিন্ন ভুল থাকিব ত্ৰুটি হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব। বৰ্তমান দেশত চলি থকা এক দুৰ্যোগ, এক মহাপ্ৰলয়, এক লজ্জাজনক ঘটনা হৈছে ধৰ্ষণ। আৰু এই ধৰ্ষণৰ বিষয়ে কিছু কথা পাতিবলৈ মই আজি নিজে উপস্থিত হ'বলগীয়া হৈছেহি। কিদৰে এই ধৰ্ষণ কিদৰে হৈছে আৰু ইয়াৰ পৰিত্ৰাণ কি, আমি কৰিব পাৰোঁ কি, সেই বিষয়ে কিছু আলোচনা কৰিবলৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোহি। তেন্তে আজি আলোচনা আৰম্ভ কৰোঁ। যদিও বা আলোচনা মই অকলেই আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ। কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব, কিয়নো এইটো মোৰ প্ৰথম ভিডিঅ' আৰু আপোনালোকক ছবিৰে এয়া মোৰ প্ৰথম এক ভিডিঅ'। মই মোৰ নিজৰ পৰিচয়টো দি দিছোঁ। মই এগৰাকী অসমীয়া নাৰী, মোৰ জন্মভূমি অসম। কিন্তু এতিয়া মই মোৰ জন্মভূমি অসম বুলি ক'বলৈ লজ্জাজনক এক পৰিস্থিতি। মোৰ আই মাতৃ, মোৰ জন্মভূমি এখন অসম। কিন্তু বিভিন্ন ধৰণৰ জনগোষ্ঠীয়ে দাবী কৰিছে যে তেওঁলোকৰ অসমখন টুকুৰা টুকুৰ কৰিব। আমাক কমতাপুৰ লাগে, আমাক বড়োলেণ্ড লাগে, মাতৃক টুকুৰা টুকুৰ কৰিবলৈ প্ৰয়াস। যদিও মই মোৰ মাতৃৰ জন্মভূমি বুলি কৈ গৌৰৱবোধ কৰোঁ। আপোনালোকক মই এটি উদাহৰণ দিছোঁ। এগৰাকী মাতৃ 9 মাহ 9 দিন নিজৰ সন্তানক পেটত ৰাখে, ঔৰসত ৰাখি জন্ম দিয়ে। সেইদৰে এগৰাকী পিতৃয়েও নিজৰ যিমান পাৰি কষ্ট কৰি নিজৰ পুত্ৰীসকলক ডাঙৰ দীঘল কৰে। কিন্তু সময়ৰ এটা কালত কি হয়, আজিকালি পুত্ৰসকলে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ কিনে নিজেই পুত্ৰৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ বিচাৰে। মোক সম্পত্তিৰ অধিকাৰ দিয়া, প্ৰত্যেক পুত্ৰক নিজস্ব সম্পত্তি লাগে। আমাৰ দেশৰো তেনে অৱস্থা। আমাৰ দেশ মাতৃৰ পুত্ৰসকলে নিজৰ সম্পত্তি বিচাৰিছে, নিজৰ এলেকা বিচাৰিছে। বাৰু যি হওক, এই বিষয়ে মই কথা পাতিবলৈ আজি উপস্থিত হোৱা নাই। মই কথা পাতিব আহিছোঁ ধৰ্ষণৰ বিষয়ে। এই ধৰ্ষণৰ বিৰুদ্ধে কি ক'ব পৰা যাব? যদি আজিৰ চৰ্চাৰ বিষয় ছ'চিয়েল মিডিয়া, প্ৰেক্ষিক টিভি, আমি য'তে পেপাৰ, সকলোতে আপুনি চাওক, প্ৰত্যেক দিনেই এটা ধৰ্ষণৰ কাণ্ড, এটা ধৰ্ষণৰ বাতৰি আপোনাৰ পেপাৰত পৰিবই। ধৰ্ষণৰ পিছত হত্যা, এয়া কেনেকুৱা লাজৰ বিষয়। মোক যেন আলোচনা কৰিবলৈও লাজ লাগিছে। মানৱতা, নৈতিকতা, এইবোৰ সকলো একদম ৰসাতলৈ গৈছে। মানুহৰ মাজত একো নাই। 5 বছৰীয়া সন্তান, 5 বছৰীয়া কিশোৰী, 17 মাহ 13 মাহ, এনেবোৰ ঘটনাও এই পৃথিৱীতেই সংঘটিত হয়, মানৱ শ্ৰেষ্ঠ পৃথিৱীত। তেন্তে মই ক'ব বিচাৰোঁ যে ছ'চিয়েল মিডিয়াত যিগৰাকী ধৰ্ষিতাৰ ফটো বিয়পাই এগৰাকী নাৰী আজি ধৰ্ষণ হ'ল, ব্ৰেকিং নিউজ, ফাঁচি দিব লাগে, এক্সেট্ৰা কয়, মই কওঁ আপোনালোকে ধৰ্ষিতাগৰাকীৰ ফটো নহয়, অপৰাধীৰ ফটো প্ৰচাৰ কৰক, তেওঁৰ নাম ঠিকনাসহ প্ৰচাৰ কৰক, যাতে আমি বিচৰণ কৰিব পাৰোঁ, আমি চিনিব পাৰোঁ যে ধৰ্ষণকাৰী কোন। আমি সজাগ হ'ব পাৰোঁ, আমি সতৰ্ক হৈ চলিব পাৰোঁ। আপোনালোকে অপৰাধীৰ নাম ঠিকনা আৰু পৰিচয়সহ ফেচবুক, হোৱাটছএপ, তাতেই ইমেইল, য'তেই হওক আপোনালোকে প্ৰচাৰ কৰক। ধৰ্ষিতাৰ ফটো প্ৰচাৰ নকৰিব। এগৰাকী ঊৰ্ধ্বলংগ নাৰী এনেকুৱা ফটো প্ৰচাৰ দুখিত কৰে, কণমানি শিশুৰ ফটো। বাৰু যি কি হওক, মই কিছুমান তথ্যলৈ আগবাঢ়িছোঁ। সৰ্বানন্দ সোণোৱাল, আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে কাৰ্যকাল কৰাৰ পৰা বৰ্তমানলৈকে ৩,৯০০ ৰেপ আমাৰ অসমত সংঘটিত হৈছে। ৩,৯০০ ৰেপ। আৰু তাৰ মুঠেই 1,786 জনহে গ্ৰেপ্তাৰ কৰা হৈছে। কেৱল মাত্ৰ 1,786 জন। আৰু নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ মতে অসম ভাৰতৰ ভিতৰত দ্বিতীয় শীৰ্ষ অৱস্থানত আছে নাৰী নিৰ্যাতন, নাৰী শোষণৰ ক্ষেত্ৰত।
এটা তালিয়াই দিব লাগে নহয়নে? অসম ইমান এটা ডাঙৰ জেগাত আছে, অসমৰ কাৰণে ইমান গৌৰৱৰ কথা। নাৰী নিৰ্যাতনৰ অসম দ্বিতীয় স্থানত আছে। ভাবকচোন, ইয়াতকৈ আৰু কিবা লজ্জাৰ কথা হ'ব পাৰেনে? বাৰু যি কি নহওক, চৰকাৰে বিভিন্ন ধৰণৰ প্ৰতিবাদ, বিভিন্ন ধৰণৰ ন্যায় লাগে কৰোঁতে চৰকাৰে এখন আইন বনালে যে 12 বছৰৰ তলৰ যিসকল কিশোৰী তেওঁলোকৰ অপৰাধীসকলক মৃত্যুদণ্ড দিয়া হ'ব। 16 বছৰখিনিৰ পৰা আজীৱন কাৰাদণ্ড আৰু 16 বছৰৰ ওপৰখিনিৰ 2 মাহৰ ভিতৰতেই যিখিনি বিহিত ব্যৱস্থা ল'ব লাগিব। কিন্তু একো ধৰণৰ শাস্তি তেওঁলোকে ভালদৰে ক্লিয়াৰিফিকেশ্যন নিদিলে। মই ক'ব বিচাৰোঁ যে 12 বছৰীয়া 16 বছৰীয়া নিশ্চয় আইন কৰিছে, আমি সুখী, তেওঁলোকৰ বাবেও আমি অত্যন্ত সুখী আইন কৰাৰ বাবে। কিন্তু 16 বছৰৰ ওপৰখিনি মানে কি, তেওঁলোকৰ বাবে কিয় নাই? তেওঁলোকৰ অপৰাধীসকলৰ কি শাস্তি হ'ব? এই বিষয়েও যদি চৰকাৰে মতামতটো স্পষ্টীকৰণ কৰে মই সুখী হ'ম, আৰু নিশ্চয় নাৰী সমাজো সুখী হ'ব। কাৰণ ৰেপেই, ধৰ্ষণ মানে ধৰ্ষণেই, তাতে বয়সৰ কোনো কথাই নাহে। আৰু মোৰ বোধেৰে ৰেপ কৰা মানে, ধৰ্ষণ কৰা মানে মৃত্যুদণ্ডৰেই তেওঁক দণ্ডিত কৰিব লাগে। তথাপিও এই সকলোবোৰ কথা মই চৰকাৰৰ হাতত এৰি দিছোঁ। কিন্তু চৰকাৰে আইন প্ৰণয়ন কৰিব আৰু এই আইন কিমান দূৰ বলবৎ হ'ব সেই বিষয়ে মই এতিয়ালৈকে বোধগম্য নহয়। কাৰণ আমাৰ দেশত আইনৰ নামতো বহুতেই আইন আছে, কিন্তু তাৰ কিমান বলবৎ হয় সেয়াটো আপোনালোকেই জানেই। নাৰী নিৰ্যাতনৰ নামতো বিভিন্ন আইন বনোৱা হৈছে, নাৰী সুৰক্ষাৰ কাৰণেও বহুত বনোৱা হৈছে, কিন্তু সকলো অচল। আমি বাৰু চৰকাৰৰ আশাত থাকিলেই হ'ব নেকি? আমি আমাৰ ভগ্নী, আমাৰ সন্তান, আমাৰ নিজৰ ছোৱালী আমি কিদৰে এই ধৰ্ষণৰ যি বিভীষিকাৰ পৰা ৰক্ষা কৰিম? আপোনালোকে ভাবিছেনে? মই মোৰ ভগ্নীক কিদৰে চাম? মই মোৰ নিজক কিদৰে বচাম? চৰকাৰৰ আইনলৈ আমি ৰৈ থাকোঁতেই যাব নে কিবা হ'বগে? আপুনি কি ভাবিছে? মই মোৰ বোধেৰে ক'ব বিচাৰোঁ যে চৰকাৰে আইন প্ৰণয়ন কৰক, কিন্তু আপুনি নিজেই সজাগ হওক। মই নিজেই সজাগ হ'ব লাগিব, নহ'লে নহ'ব। চৰকাৰৰ ওপৰত আশা কৰি থাকিলে আমাৰ একোৱেই নহ'ব। গতিকে মই প্ৰত্যেকগৰাকী অভিভাৱক, প্ৰত্যেকগৰাকী যোনে এই ভিডিঅ'টো চাইছে, মই ক'ব বিচাৰোঁ আপোনালোকে আপোনাৰ ভগ্নী, মাতৃ, আইতা সকলোকে প্ৰশিক্ষণ দিয়ক কিদৰে নিজক সুৰক্ষা কৰিব পাৰি। পাৰিলে তেনেকুৱা ধৰণৰ স্কুলত তেওঁৰ এডমিশ্যন কৰি দিয়ক যিবোৰত নিজৰ চেল্ফ ডিফেন্স কৰিব পাৰে। প্ৰত্যেকগৰাকী ছাত্ৰী বিদ্যালয় যাওঁতে, কলেজ যাওঁতে, যিকোনো কৰ্মস্থলী যাওঁতে লগত এখন সৰু চুৰি হ'লেও লৈ যাওক, নিজৰ যাতে প্ৰাণটো ৰক্ষা কৰিব পাৰে। কাৰণ আমি আমাৰ চৰকাৰ, আমাৰ চৌপাশৰ ওপৰত ভৰসা কৰি থকাৰ দিন নাই। আমি নিজেই স্বাৱলম্বী হ'ব লাগিব। এনেই নাৰীৰ ওপৰত নানান অত্যাচাৰ, নাৰীৰ ওপৰত বিভিন্ন ধৰণৰ আছে, নাৰীক গণ্য কৰা নহয়। কিন্তু আমাৰ অসমক মাতৃ বুলি কয়, কিন্তু অসমৰ কোনো মাতৃসকলৰ কোনো সন্মান আৰু সুৰক্ষাৰ কাৰণে আমাৰ চৰকাৰে, আমাৰ দেশৰ মানুহে, আমাৰ সমাজে একো নকৰে। নাৰীসকলক সদায় লেই চাই, তেওঁলোকক সদায় নিম্ন স্থান দিব খোজে। নাৰী কি কৰিব পাৰে? অসহায়, পীড়িত। মই ক'ব বিচাৰোঁ নাৰীসকলক বাৰু চুৰি লৈ যাব, তেওঁলোকে প্ৰশিক্ষণ ল'ব, কিন্তু পুৰুষসকলক একো কৰণীয় নাই নেকি? প্ৰত্যেকগৰাকী অভিভাৱকলৈ মোৰ অনুৰোধ, আপোনালোকে আপোনাৰ পুত্ৰৰ কাৰ্যৰ ওপৰত নজৰ ৰাখক। তেওঁ কি কৰিছে চাওক, তেওঁ নাৰীক শ্ৰদ্ধা কৰিবলৈ শিকাওক। প্ৰত্যেকগৰাকী স্বামীয়ে নিজৰ পত্নীক শ্ৰদ্ধা কৰক, প্ৰত্যেক পিতৃয়ে নিজৰ মাতৃক সন্মান কৰক, পুত্ৰই নিজৰ মাতৃক সন্মান কৰক। যেতিয়া এগৰাকী পুৰুষে জানিব যে নাৰীক শ্ৰদ্ধা কৰিব লাগে, তেতিয়াহে এই ব্যাপিসমূহ দূৰ হ'ব। নৈতিকতাৰ স্খলন ঘটিছে, যাৰ বাবে এই ধৰ্ষণ, বিভিন্ন ধৰণৰ বিভীষিকাসমূহৰ সৃষ্টি হৈছে। তো মই বিচাৰোঁ প্ৰত্যেকগৰাকী অভিভাৱকে নিজৰ পুত্ৰৰ ওপৰতো কৰা নজৰ দিয়ক। তেওঁ ৰাতি কেই বজাত ঘৰ সোমায়, তেওঁ কি কৰে, ইত্যাদি আপোনালোকে খবৰ ৰাখক। আপোনাৰ পুত্ৰকো আপুনি নজৰ দিয়া উচিত। পুত্ৰসকলক নজৰ দিলে নাৰীসকল নিজেই সুৰক্ষিত হ'ব। যিদৰে কোৱা হয় নাৰীক ৰাতি ওলাব দিয়া নহয়, পুত্ৰকো জনাব, পুত্ৰসকলেও ৰাতি ওলালে নাৰীক যাতে সন্মান কৰিবলৈ শিকে। আৰু শেষত মই এটা কথা ক'ব বিচাৰোঁ যে নাৰীয়ে হৈছে নাৰীৰ প্ৰধান শত্ৰু। বহুতো নাৰীয়ে কয় যে এই চৰিত্ৰ বেয়া, ভালেই হ'ল, ধৰ্ষিতা হ'ল, অমুক হ'ল, তমুক হ'ল। কিন্তু ধৰ্ষণ মানে ধৰ্ষণেই, বলপূৰ্বকভাৱে যি কৰা হয় সেয়াই ধৰ্ষণ। আৰু কোনোবাই স্বইচ্ছাই যদি কাৰোবাৰ সৈতে যৌন সম্ভোগ কৰে, সেয়া তেওঁৰ ইচ্ছা, ব্যক্তিগত ইচ্ছা, তাতে আমি মাত মাতিব নোৱাৰোঁ। কিন্তু যি বলপূৰ্বক সেয়া ধৰ্ষণ। আপুনি নাৰীসমূহ
নাৰীৰ বিৰোধিতা নকৰিব। নাৰীসমূহ নাৰী হকে মাত মাতিবলৈ শিকক। তো ধন্যবাদ। মই আৰু বিশেষ ক'ব নিবিচাৰোঁ। আমি সকলো সজাগ হ'ব লাগিব আৰু আমি সজাগ হ'লেহে আমাৰ দেশখন সজাগ হ'ব। তেন্তে আপোনালোকে যিহেতু ৰুহি আহমেদৰ সৈতে শুনি আছে এটি কবিতা অবিহনে আজিৰ এই ভিডিঅ'টি নিশ্চয় অসম্পূৰ্ণ হৈ ৰ'ব। তো ৰুহি আহমেদৰ এটি কবিতা আপোনালোকৰ আগত দাঙি ধৰিছে। কবিতাৰ শিৰোনাম মই ৰুহিয়ে কৈছোঁ। মই ৰুহিয়ে কৈছোঁ, এটি নাৰী কণ্ঠই কৈছোঁ। নাৰী বুলিলেই বিদ্ৰূপৰ হাঁহি মৰা মানৱৰূপী এজাক দস্য কাপুৰুষ। মই এগৰাকী আধুনিক নাৰীয়ে কৈছোঁ। নাৰীৰ গৰ্ভতেই তোমাৰ সৃষ্টি, নাৰী অবিহনে অস্তিত্ববিহীন এই বিশাল ধৰণী। মইতো মাতৃ তোমাৰ, যাৰ দুগ্ধ পান কৰি আজি তুমি বলিষ্ঠ পুৰুষ। মই ভগ্নী তোমাৰ, যাৰ লগত সোণোৱালী শৈশৱ কটাইছা তুমি ককাইটি। মই তোমাৰ প্ৰেমিকা, যাৰ হাঁহিত তুমি মতলীয়া, যাৰ প্ৰেমত তুমি বলীয়া। মই তোমাৰ পত্নী, মূৰত উৰণি টানি নিজৰ সমস্ত ত্যাগী তোমাৰ জীৱন নগৰী। তেন্তে কিয় সজাইছা মোক পতিতা? তেন্তে কিয় আজি মই ধৰ্ষিতা? কিয় বাছি ল'বলৈ বাধ্য জীৱনৰ চৰম পন্থা? কিয় কৰিছা মোক বস্তুৰ তুল্য? কিয় বেপাৰ কৰিছা মোৰ মাতৃত্বৰ, মোৰ জীৱনৰ আৰু মোৰ যৌৱনৰ? অ' বোপাই, অ' মোৰ ককাইটি, অ' মোৰ চেনাই ধন, অ' মোৰ বঙহৰ দেও, কাবৌ কৰিছোঁ মোক জীয়াই থাকিবলৈ দিয়া, মোক জীয়াই থাকিবলৈ দিয়া। মই ৰুহিয়ে কৈছোঁ, এগৰাকী নাৰী কণ্ঠই কৈছোঁ। ধন্যবাদ। ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।